হেঁপাহৰ ৰঙালী বিহু আৰু সকলোকে ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ। এয়া মুহূৰ্ত গৰু বিহু দিনাই ৰাতিপুৱাই চকু খোলাই নাছিলো। দাদাই সাৰ পুৱাই ক'লে যে গৰু গা ধুৱালে, তই নুঠ নেকি? মই তাকে কৈছো মইতো গৰু নহয়। দাদাই কৈছে ঘৰৰ গৰু তইয়ে হয়, সেইকাৰণে বৈ তোক গা ধুৱাই লওঁ। এনেকেই ধেমালি কৰি বেটি আৰু মই গলো গৰু গা ধুৱা চাবলে। তাৰ পৰা আহি আকৌ এয়া গা মূৰ ধুই দাদা আৰু বৌয়ে মাক সেৱা জনাই মৰমৰ উপহাৰ দিলে আৰু এফালে মই ওলালো বিহু বুলি কিছুমান ফটোশ্বুট কৰিবলৈ। তাৰ পৰা আহি দেখিলো অকণমানি বিহু হুঁচৰি দল আহিলে। এইবিলাক দেখিলে সৰু কালটো সঁচাই মনত পৰে। বিহুত যেতিয়া ঘৰত আহিছিলো সেই সময়ত ময়ো এনেকে ওলাই গৈছিলো। তোমালোকৰ বিহু এবাৰ কেনেকুৱা গ'ল মোক জনাবলে নাপাহৰিবা। মোৰ বিহু এবাৰ বৰ এটা ভাল নহ'ল। মনত বহুত কথা সুমুৱাই ৰাখিছো, সকলো তোমালোকক ভালকৈ কম। মোৰ ভিডিঅ' য'ত আজিৰ পৰা কিছুমান মানুহ দেখা নোপোৱা। ভিডিঅ'জ দিবলে মন নাছিলে, কিন্তু তোমালোকৰ কাৰণে আনিলো আৰু আজিলে আহোঁ।